আজি আপোনালোকক এনেকুৱা এটা অদ্ভুত মেচিন দেখুৱাবলৈ লৈ গৈ আছোঁ, যিটো দেখিলে আপোনালোকে আচৰিত হ'ব। হয়তো যদি দেখা নাই আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ভাল ধৰণে চাই যাব, কিয়নো সেই মেচিনটো আপোনালোকে দেখিলে হয়তো আপোনালোকৰো প্ৰয়োজন হ'ব পাৰে। গতিকে বেছি দেৰি নকৰি ব'লক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধুসকল, এতিয়া মই আপোনালোকক দেখুৱাবলৈ লৈ আনিছোঁ সেই মেচিনটো, যিটো মেচিনে কেনেকুৱা ধৰণৰ কাম কৰে আপোনালোকে চালেহে গম পাব। গতিকে ভিডিঅ'টো চাই থাকিব, দেখিবলৈ পাব। এইটোৱে হ'ল সেই অদ্ভুত মেচিনটো। এইটো হ'ল ধান মৰা মেচিন। আপোনালোকে দেখিছে নাই নাজানো দেই, চাই লওক ভালদৰে। এই মেচিনটো এফালৰ পৰা এইখিনি ওপৰেদি গৈছে যে, এইখিনি হ'ল ধান খেৰখিনি পূৰা ভাং ভাং বতাহত উৰি যোৱা দি গৈছে একদম। এখন মেচিনটো মানে কি, পাছৰটোহে ধান মৰা মেচিনটো। এইটো ট্ৰেক্টৰত লগাই লৈ ট্ৰেক্টৰখন ষ্টাৰ্ট দিলে মানে মেচিনটো ঘূৰি থাকে, আৰু এই এফালে চাওক, এইফালে ধান ওলাই আছে আৰু এফালে খেৰ ওলাই আছে। এইপিনে খেৰখিনি পূৰা বতাহত উৰি যোৱা দি গৈ আছে। মেচিনটোৰ ভিতৰত 5খনমান পাংখা আছে, পূৰা জোৰত মানে উলিয়াই পঠিয়াই দিয়ে। আৰু এইপিনে ধান পূৰা পৰাহি থাকিব, কঢ়িয়াই থাকিব লাগিব, নহ'লে ধান জাম হৈ গ'লে মেচিনটোৰ তলত দিগদাৰ লাগিব। সেইবাবে এফালে ধান কঢ়িয়াই উলিয়াই থাকে, আৰু এফালে মুঠি একেৰাহে মানে সোমোৱাই থাকিব লাগিব। চাওক, এইফালৰ পৰা মুঠি সোমোৱাই আছে। এই মেচিনটো অনা হৈছিলে আমাৰ গাঁৱতে, আৰু এইফালে আমাৰ ওচৰৰে সকলো লাগি আছে দেই। বৰ্তমান ময়ো লাগি আছোঁ, এইপিনে প্ৰভাত কলিতা লাগি আছে, আমাৰ ওচৰৰ মিণ্টুদাহঁতো লাগি আছে, ফুকনদা মিণ্টুদাহঁত লাগি আছে। এইপিনে আমাৰ ওচৰৰে মামা এজন দৌতি মামা লাগি আছে। ওচৰতে মামাহঁতৰ ঘৰতে মৰা হৈছিলে ধানখিনি দেই। এইখিনি ধানখিনি হ'ল, এইখিনি ধানখিনি। আৰু এইপিনে ডাঙৰিবিলাক একদম মানে ৰ'বলৈ সময় নাই, মানে কি উশাহ ল'বলৈ সময় নাই, এনেকৈ ভৰাব লাগিব। বহুত স্পীডত যায়তো, পূৰা স্পীডত চলায় মেচিনটো। এইটো আনিলে বহুত ফাইদা হয়, মানে আপোনাৰ 1 বছৰ ধান খেতি 45 মিনিটত খতম কৰি দিয়ে।